শ্ৰদ্ধা ৰাইজ, আজিৰ এই অনুষ্ঠানৰ লগত আমি আন এটা উল্লেখযোগ্য দিনৰ আমি ইয়াত স্মৰণ কৰিব বিচাৰিছোঁ। যোৱা বছৰ মোৰ যিমান দূৰ মনত পৰে 6 এপ্ৰিল অথবা 7 এপ্ৰিলত তেজপুৰৰ এই ফিল্ডতে শোণিতপুৰ জিলাৰ বিহুৱা বিহুৱতীসকলৰ আমি প্ৰদৰ্শন চাইছিলোঁ। পৰৱৰ্তী সময়ত তেখেতসকলে গুৱাহাটীলৈ গৈ 13 এপ্ৰিলত গিনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত অসমৰ বাপতিসাহোন বিহুক লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত মুগাৰ সাজপাৰ বিহুৱা বিহুৱতীৰ পৰম্পৰাগত সাজ বেশাৰে যি বিহু নৃত্য প্ৰদৰ্শন কৰিছিল সি অসম আৰু অসমীয়াক জগত সভাত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। সেই সময়তে আমি অসম চৰকাৰৰ হৈ ঘোষণা কৰিছিলোঁ যে প্ৰত্যেকগৰাকী বিহুৱা বিহুৱতীক আমি একোখন সন্মান পত্ৰ দিম, আমি একোখন স্কিল চাৰ্টিফিকেট দিম আৰু লগতে তেখেতসকললৈকে আমি 25,000 টকাৰ এটা মাননীও আগবঢ়াম। আজি অসমত 30 আৰু 1 তাৰিখ এই দুইটা দিনত অসমৰ প্ৰতিখন জিলালৈ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকল গৈ এই বিহুৱা বিহুৱতীসকলক সন্মান জনাব আৰু তেওঁলোকৰ বেংক একাউণ্টত 25,000 টকাকৈ জমা দিয়াৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিও পূৰণ কৰিব। আমি কিমানে ভাবিছিলোঁ টকাটো পাম বুলি, কিমানে ভাবিছিলোঁ হাত ডাঙক আৰু কিমানে ভাবা নাই, আৰু কিমানে ভাবিছিলোঁ যে এইটো মিছাই কৈছে নাপাম বুলি। সকলোৰে বিশ্বাস আছিলে? ডাঙৰকৈ ক'ব লাগিব, মই শুনা নাই। বিশ্বাস আছিলে নে নাই? আমাৰ শোণিতপুৰত ডিচি আৰু SP বহুত কনজুজ হয়। ষ্টেজখন ইমান দূৰত পাতি দিছে। তেওঁলোকৰ অলপ আগতে লিচু বাগানতো সাংবাদিকসকলৰ ওপৰত কিবা কিবি কৰিছে। মই ৰাজহুৱাভাৱে কৈছোঁ, মই ডিচি আৰু SPৰ এই কামটোক মই ভাল পোৱা নাই আৰু মই ইয়াতে ৰাজহুৱাভাৱে কৈছোঁ। যি নহওক, আমাৰ ছোৱালীকেইটাক মই দেখাই পোৱা নাই, ইমান দূৰত আছে। ল'ৰাকেইটাকো দেখা পোৱা নাই, হয়নে নহয়? মিটিঙৰ পিছত মই গৈ আছোঁ তাতে, ঠিক আছে? যি নহওক, আজি আমি সকলোৱে ইয়াত লগ হৈ আমাৰ যি 12,000 বিহুৱা বিহুৱতী, আনকি ৰিজাৰ্ভত থকা বিহুৱা আৰু বিহুৱতীলৈকেও আমি 25,000 টকা আমি আগবঢ়াইছোঁ আৰু আজিৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত সকলোৱে এই পুঁজি পাব। মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।